মৌ রাজ্যর ধন জন অচিন্ত বিভূতি একই লালা লালে মাত্র আপনার গয় রাতি ছয় এবং ক্ষুদ্রকায় মস্ত মোর হাতের সরকে আগে রবা তুমি মুখ দেখি ভয় খাইছা ভয় লাগাবা মই তোমাক দ পানীত এৰি থৈ আপনার হাতের সরকে আগে মোক আপুনি আপোনাৰ কমণ্ডলী ধনাই আপোনাৰ লগত মই কৰিছোঁ মই আপোনাৰ আশ্চৰ্য হে মৎস্য তুমি বৰ ভয় খাইছা বাৰু মই তোমাৰ কথা পাতি মই মোৰ বৰ পুখুৰীত এৰি দিম
বামন পুরম হরে রাম রসে বুধ পকি নামে দহ আকৃতি ধরিসা কৃষ্ণ তজু ময়ে করুণা তুঝু পাবে করুণা হে মৎস্য, আপুনি প্ৰকৃততে মৎস্য নহয়। মই কাহানিও এনে ভয়ংকৰ মৎস্য দেখা নাই। মোৰ বোধে আপুনি ব্ৰহ্ম বিষ্ণু মহেশ্বৰ এই তিনিজনৰ এজন। দয়া কৰি আপুনি মোক দেখা দিয়ক আপুনি এই মহা বিপদত। নমো নমো নারায়ণ অগতির গতি তোমার শরণে প্রভু করিছমি তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর সরসর জগতর তুমি হে ঈশ্বর। হে মৎস্য, যদি আপুনি কোনোবা ৰাজ্য তেন্তে মোক ভক্ষণ কৰক, নতু আপোনাৰ পৰিচয় দি মোক দেখা দিয়ক প্ৰভু, মোক দেখা দিয়ক। তোমাক মই পৰীক্ষা কৰি মই পৰম ব্ৰহ্ম বিষ্ণু। কিয় আপুনি মৎস্যৰূপ ধাৰণ কৰিবলগীয়া হ'ল প্ৰভু? শুনো আৰাধক, আজি কালি ৰাতি আজি শেষ ৰাতি বৃহৎ প্ৰলয়ৰ আৰম্ভ হয়। সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পৃথিৱীত তোমাৰ বাদে আৰু কোনো জায়গা থাকে।
হৰদত্তক লক্ষ্মী স্বজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰিবাৰ ধৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰিলে। তাক তাৰ এনে আকৃতিৰ পানীয়েহে মৃত্যু ঘটাব। সেয়ে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি পুনৰ বৈশ্য ৰূপ ধাৰণ কৰি চাৰিবেৰ হে প্ৰভু, মই এই মহাপ্ৰলয়ৰ মাজত কেনেকৈ জীয়াই থাকিম? শুনা ৰাজা সত্যবান, প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষৰে এখন ডাঙৰ নৌকা পঠাই তাতে তোমাৰ সকলো তৰু তৃণ পশু পক্ষী জীৱ পোৱা বিষয় কৰ্মত সজাগ কৰিবৰ কাৰণে নৌকাত তুলি লওঁ। এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাতিহে থাকিব। আমি হৰদত্ত বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিল দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাসুকি আমাৰ শিঙৰ সৈতে মেৰাই থৈ 7 দিনৰ পিছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ কৰিম। এতিয়া যোৱা ৰাজন, মনত নকৰিবা সংশয়, বিপদত মোক স্মৰণ কৰিবা, মই তোমাক উদ্ধাৰ কৰিম। ভাল প্ৰভু।